নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এফালে লৈ যাম। মোৰো অকণমান সৰু বস্তু এটা কিনিবলৈ আছে, কলৈ নিউ চাই থাককচোন। এয়া আমি আহি আছোঁ আৰু 1 কিলোমিটাৰমান আমাৰ ৰুমৰ পৰা আহিলে 1 কিলোমিটাৰমান দূৰতে আমি এখন বজাৰ পাওঁ। সেই বজাৰখনলৈ আচলতে আহি আছোঁ। বজাৰখন হ'ল কৃষ্ণাই বুধবৰীয়া বজাৰ। আমি এতিয়া বুধবৰীয়া বজাৰ চাম। এয়া আপোনালোকক বজাৰলৈ আনিলোঁ। এয়া বজাৰ যাওঁ। এয়া পানী তুলিছে যে এতিয়া বাৰিষাৰ কাৰণে ইয়াত পানী জমা হৈছে, কিন্তু যিমানখিনি আপোনালোকক মই পৰিসৰ দেখাম, সেই পৰিসৰৰ ভিতৰতে গোটেই বজাৰ খৰালিও থাকে। ইমানেই ডাঙৰ যে আচলতে মই এই বজাৰখনলৈ খৰালিও আহোঁ কেতিয়াবা আৰু ক'বলৈ গ'লে এছিয়াৰ ভিতৰতে মানে কিবা এটা পজিশ্যন পাব লাগে বজাৰখনে মোৰ মতে, কাৰণ মানে 45-50 বিঘা মাটিৰ ওপৰত এই মানে বজাৰখন হৈ আছে। আৰু এতিয়া বাৰিষাৰ কাৰণে কিছুমান ঠাইত মানে বেপাৰী বহিব পৰা নাই। বহুত বিঘা মাটি এনেই পানীয়ে হৈ আছে, আৰু যি কাৰণে মানে হেৰিবিলাকে দোকানীবিলাকে বহিব পৰা নাই, আৰু সেইকাৰণে বজাৰখন এতিয়া অকণমান সৰু হৈ গৈছে। কিন্তু এলেকাটো হৈছে প্ৰায় 50 বিঘামান, 45 বিঘাৰ ওপৰত আৰু 50 বিঘামান ওচৰা-ওচৰি হ'ব। মেইন আপোনাৰ গোৱালপাৰালৈ যোৱা মানে কৃষ্ণাই ৰাস্তাটোলৈকে, আৰু এইফালে হৈছে এটা মানে হাবৰাঘাট কলেজৰ ওচৰত, আৰু এফালে আচুডুবিলৈকে এলেকা জুৰি এই মানে বজাৰখনে আগুৰি আছে ঠাই। ইমানেই বিশাল এখন বজাৰ, তাৰমানে আপোনালোকক কি ক'ম, ইয়াত কি নাপায়। গৰুৰ ব্যৱসায় হয় ইয়াত, হাঁহ কুকুৰা ছাগলী ব্যৱসায় হয়, মাছ মাংসৰ ব্যৱসায় হয়। এয়া দেখিছে নহয়, মানে আজিতো বতৰ ডাৱৰীয়া, খেতিৰ দিন। ময়ো আহিছোঁ 3টামান বজাত, মানুহবিলাক গৈছেগৈ, আৰু মই খুব দেৰিকৈ আহোঁ ওলাই সদায়। আৰু এয়া দেখিছেনে, মাছৰ জালৰ দোকানবিলাক দেখিছে, মানে সীমা নাই। আপোনালোকক কি বুলি ক'ম, মই বেছি কোৱা হ'ব, বেছি কৈছোঁ বুলি ভাবিব। ইয়াৰ কোনো সীমা নাই, মানে কিমান ঠাই আগুৰি আছে ইয়াৰ সীমা নাই। কিন্তু মেইন ৰাস্তাটো হৈছে ব্লক আছে, ইটা ব্লক আছে, কিন্তু মাজে মাজে যিবিলাক ৰাস্তা সেইবিলাক মানুহ অহা যোৱা কৰি, গাড়ী সোমাই, ৰিক্সা সোমাই বস্তুবোৰ আনিবৰ কাৰণে সেইকাৰণে বোকা হৈ গৈছে। কিন্তু ভাবিব নোৱাৰা, শাক পাচলি বজাৰ দেখিলে ভয় খাব লাগে। মানে বৃহৎ এতিয়া ধৰি লওক 20 বিঘামান মাটিত মানুহে মানে ব্যৱসায় কৰিব পৰা নাই। য'তে পায় ত'তে বহি দিয়ে ব্যৱসায়ীসকল। এয়া হৈছে মাছৰ ব্যৱসায়ী বেছি নাই। এনেকুৱা এটা মাছৰ মানে বজাৰখন ইমানেই দীঘল, মানে ঘৰটো ভাবিলে আচৰিত লাগে। আৰু যি বিচাৰে আপুনি, ইয়াত মানে মেঘালয়ৰ পৰাও বস্তু আহে, মেঘালয়লৈও বস্তু যায়, বিভিন্ন ঠাই বা পশ্চিমবংগ, কোচবিহাৰৰ পৰাও বস্তু আহে। জাগিৰ ৰোডৰ পৰা শুকান মাছ আনে, অলপ আগত শুকান মাছ দেখাম বাৰু ৰ'ব আপোনালোকে। এয়া দেখিছেনে বোকা মানে ৰিক্সা সোমোৱাই যে, গাড়ী সোমোৱাই, সেইকাৰণে বোকা এইবিলাক, মানে উপায় নাই আৰু। এয়া দেখিছে শুকান মাছবিলাক দেখিছে নহয়, এয়া জাগিৰ ৰোডৰ পৰা আহিছে। জাগিৰ ৰোডত জানেই আৰু শুকান মাছৰ ভাণ্ডাৰ জাগিৰ ৰোড। এয়া দেখিছে নহয়, এইবিলাক আজিতো ব্যৱসায় বহুত কমেই, মানে বতৰ বেয়া দেখি। ইয়ালৈ আহিলে আপুনি, মই কৈছোঁ বেছি বঢ়াই কোৱা নহয় আৰু, কৈছোঁ বুলি নাভাবিব। এইবিলাক যে খালী জেগাবোৰ দেখিছে কাষে, সেইবিলাকত মানে দোকানী ফুল হৈ থাকে। আৰু শাক পাচলি বজাৰ, এয়া দেখিছেনে, মাছ দেখিছে, কি মাছ নাখাব আপোনাৰ, দৰিকণা মাছলৈকে আপোনাৰ শুকুৱাই পেলাই অনা আছে। এইবিলাক যি বিচাৰে আপুনি, যেনেকুৱা ধৰণৰ মাছ খাব বিচাৰে আপুনি, তেনেকুৱা মাছেই পাব, শুকান মাছ। আৰু এইখিনিতো মাছৰ বজাৰখন দেখাইছোৱেই আপোনালোকক। আৰু লগতে গম পাইছেনে, এই যে মই কৈছিলোঁ যে মই কাষে দেখুওৱা আপোনালোকে খালী জেগাবিলাক, সেইবিলাকত কি আহে গম পাইছে নাই, ৰাতি 8টা বজালৈকে মানুহে এইবিলাকত খৰালি মানে পূৰা পাচলি বেপাৰী বহে তাত।
আৰু পাচলি বেপাৰী ৰাতি কেইটালৈকে থাকিব লাগে জানেনে? 8:30 9টা বাজি যায়গৈ, লাইট জ্বলাই লয়গৈ। ইমানেই মানে এখন মানে হেৰিয়ৰ নিচিনা হয় নহয়, মানুহৰ হেৰিয়ৰ কাৰণে চেণ্ডেল থাকি যায়গৈ, মানে মানুহৰ জোঁট লাগে বুলি ক'ব লাগিব, মানে ঠেলা ঠেলি হয় আৰু ইমান মানে হেৰি হয়। আচলতে ইয়াত বহুত শাক পাচলি ওলায়, ইয়াত স্থানীয় মানে খেতিয়কসকলো আছে যে, আৰু ইয়াতে চবেই খেতি কৰেই আৰু চাপৰি খেতিবিলাকো আহে, এইবিলাক ইয়ালৈ আনে, নিজে খেতিও কৰে ব্যৱসায়ো কৰে তেওঁলোকে। এইবিলাক যে খালী জেগাবিলাক আজি বতৰ বেয়া কাৰণে চবেই টিপাল লগাই ল'বলগীয়া হৈছে, নহ'লে তোমাৰ পানী হোৱাৰ কাৰণে আজি য'তে ত'তে বহিব পৰা নাই। মানে আপুনি কৈছোঁ নহয়, শাক পাচলি বজাৰ দেখিলে আপুনি হতভম্ব হৈ যাব। আহিব আপোনালোক, এই বজাৰখন জীৱনত এবাৰ চাবলৈ আহিব। মই ক'ব যে মই এটা কৈছোঁ যে এছিয়াৰ ভিতৰতে আচলতে যদি সমীক্ষা কৰা হয় বা কিবা প্ৰকাৰে যদি মানে চোৱা হয় আৰু এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি গম পাব যে সঁচাকৈ স্থান পাব তাৰমানে এছিয়াৰ ভিতৰত বা ৱৰ্ল্ডৰ ভিতৰতো হ'ব পাৰে। মই ক'লোঁ আপোনাক। দাদা, আজি ব্যৱসায় কেনেকুৱা চলিছে? ভালে চলি আছে। ভালে চলি আছে ন? ইয়াত মুঠতে কিমান বিঘামান মাটি এলেকা জুৰি আছে বাৰু হেৰি বজাৰখনে? মিনিমাম আপোনাৰ হেৰি হ'ব 30ৰ পৰা 35 বিঘা মাটি হ'ব। 35 বিঘামান হ'ব ন? হয়। 35 বিঘা। আৰু আপোনাৰ দৈনিক কিমানমান থাকে এনে লাভালাভ? হয়, ভালে হয়। ভালে হয় ন? এইটোতো ক'ব নোৱাৰিম, কোনদিন কি হয় এইটো ক'ব নোৱাৰিম। বজাৰ আহিলে আৰু ভাল হয়। বজাৰত আহিলে ভালে হয় চাগে। এইকেইদিন মানে বতৰ বহুত বেয়া হয়নে নহয়? গ্ৰাহকৰ অকণমান অসুবিধা হৈছে আৰু বোকা হৈছে ৰাস্তা। মুঠতে কৃষ্ণাইখন ব্যৱসায়িক কাৰণে বিৰাট ভাল সুচল যেন পাইছোঁ, হয়নে নহয়? হয়, একদম ধুনীয়া। ধুনীয়া, সকলোৱে মানুহগিলাও মানে আহিলে আৰু লৈ কিবা না কিবা এটা লৈ লয় হয়নে? হয়, তাকে ভাল মানে কৃষ্ণাই বজাৰত হেৰি পালং চালং চপা এইবিলাক ধুনীয়া ধুনীয়া বস্তু উঠে। 30 বিঘাতকৈ বেছি হ'বগৈ নেকি মাটি? এনেকুৱা লাগিছে মোৰ এলেকা 40 বিঘামান মাটি এলেকা জুৰি আছে এখন বিখ্যাত বজাৰ। আৰু চৰকাৰৰ ইয়াত পদক্ষেপ ল'বলৈ আছে ন? মানে এতিয়া ধৰি লওক বাৰিষা পানী হৈ গৈছে, কিছুমান দোকানী আহিব পৰা নাই, বেপাৰী আহিব পৰা নাই। মানে আপোনাৰ এইফালে চাওকচোন, এইফালে মানে পুৰা ৰাস্তা একেবাৰে বেয়া হৈ আছে আৰু ভিতৰত সোমাব নোৱাৰে কোনো মানুহ, মানে ডিষ্টাৰ্ব আৰু যিখিনি মানে কাষে পাশে দোকান কৰি আছে সিহঁতে ভাল হয়, ভিতৰৰ মানুহখিনি একো মানে ভাল নহয়, মানে বহুত অসুবিধা হৈছে। পাৰিলে অলপ চৰকাৰে চকু ভালকৈ দিয়ে। এয়া আমি পাইছোঁহি বজাৰ। ৰাস্তাটোৰ মানে দুটা ছাইড আছে, মানে এটা ছাইডে ফাৰ্নিচাৰ বজাৰ হয়। ইমানেই ডাঙৰ নহয় ফাৰ্নিচাৰ বজাৰখন, মানে ভাবিব নোৱাৰি, একেবাৰে চকুৰে নমনালৈকে ফাৰ্নিচাৰ বজাৰ হয়। এয়া হৈছে চোফা তোফা, এইখিনি ৰেডিমেডখিনি মানে বনোৱা বিক্ৰী কৰে, আৰু কিছুমান কাঠৰ ফাৰ্নিচাৰো সিফালে বিক্ৰী কৰে। মানে গোটেই এলেকাটো ফাৰ্নিচাৰে আৰু আজি ডাৱৰীয়া কাৰণে বহুত বেপাৰী কম মানে আজিহে মই আহিবলৈ পাইছোঁ, কিন্তু ভাল দিনত মই আহিবই নোৱাৰিলোঁ। আৰু বহুত গৰম লাগে, মোৰ সময়ো নহয়গৈ আহিবলৈ। বুধবাৰ দিনটোত আহিবলৈ সময়ো নহয়গৈ কেতিয়াবা, সেনেকুৱা হয়। তাৰপিছত আজি কমকৈ দেখা পাব। সেইকাৰণে এইবিলাক অকণো জেগা আচলতে খালী নাথাকে আনকালে। আৰু ইয়াততো জানেই বনজ সম্পদৰ কাৰণে গোৱালপাৰা বিখ্যাত, আৰু গোৱালপাৰা সেই কাঠৰ পৰাই মানে কি সেই গছবিলাকৰ গছ গছনি বেছি কাৰণে ইয়াত কাঠৰ ব্যৱসায় বা ফাৰ্নিচাৰ ব্যৱসায়টো বহুত চলে। মানে ইয়াত আপুনি যি বিচাৰে আপুনি, এয়া সিহঁতে আমি যিটো সময়ত আহিছোঁ বতৰ বেয়া কাৰণে ঘৰলৈ যাবলৈ মানে বেপাৰীবিলাকে বান্ধিলেই বস্তু, দেখিছে নহয়? এই যে আপোনালোকে দেখিছে কাষে কাষে সিমান দূৰলৈকে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ কৃষ্ণাইবাসী ৰাইজে চৰকাৰৰ পৰা সকলো সুবিধা আদায় কৰি ল'ব। ইয়াকে আশা কৰি মই মোৰ ভিডিঅ'টিৰ সামৰণি মাৰিলোঁ।